নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল আছামিজ মটিভেশ্যনলৈ। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ আহি থকা HSLC 2021লৈ এই মাহত যিকেইদিন দিন আছে সেইকেইদিন কিদৰে সৎ ব্যৱহাৰ কৰি তোমালোকৰ ৰিজাল্টটো ভাল কৰিব পাৰা। এতিয়া কথাটো হ'ল, আমাৰ এক্সাম আছে 11 মে'ত আৰু বৰ্তমান সময় হৈছে জানুৱাৰী মাহ। তোমালোকে যেতিয়াই চোৱা ভিডিঅ'টো কোনো কথা নাই বাৰু। এতিয়া হ'ল জানুৱাৰী মাহ। এই জানুৱাৰী মাহৰ পৰা 11 মে' এই সময়খিনি মিনিমাম আমাৰ হাতত আছে কিমান, 3 মান্থ হাতত আছে আমাৰ, অৰ্থাৎ 3 মাহ আমাৰ হাতত আছে। মেক্সিমামটো বেছিয়ে হৈ যায়, কিন্তু আমি 3 মাহ বুলি ধৰি পিনে আমি পঢ়িব লাগিব। এতিয়া আমি এই 3 মাহ কিদৰে পঢ়িম, কিদৰে ইউটিলাইজ কৰিম গোটেই দিনবিলাক। চ' আমি চাওঁ, গোটেইখিনি আমি ভালদৰে মেনেজ কৰিব লাগিব। আমাৰ বৰ্তমান ছাবজেক্ট কি আছে? আমাৰ ছাবজেক্ট আছে মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, আছামিজ আৰু ইলেক্টিভ ছাবজেক্ট। এইখন চবৰে বেলেগ বেলেগ হ'ব। কাৰোবাৰ এডভান্স মেথছ থাকিব পাৰে, কাৰোবাৰ সংস্কৃত থাকিব পাৰে, হিন্দী থাকিব পাৰে, আৰবিক থাকিব পাৰে। গতিকে এতিয়া আমি চাওঁ, এই মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স এইবিলাক পঢ়িম কিদৰে। এতিয়া কথাটো হ'ল, আমাৰ সকলোৰে কিছুমান ইণ্টাৰেষ্টিং ছাবজেক্ট থাকে আৰু কিছুমান বৰিং ছাবজেক্ট থাকে। এইটো প্ৰায় স্বাভাৱিকভাৱেই থাকেই আৰু। কিছুমানে ছায়েন্স কিছুমানে পঢ়ি বেয়া পায়, বৰ পায় সেইখন পঢ়ি। কিছুমান ছ'চিয়েল ছায়েন্স পঢ়ি বৰ পায়, কিছুমানৰ আকৌ ইণ্টাৰেষ্টিং ছাবজেক্টটো থাকে। এতিয়া কথাটো হ'ল, প্ৰথম ভুল ষ্টুডেণ্টবিলাকে এইটোৱে কৰে যে বোলে ইণ্টাৰেষ্টিং ছাবজেক্টটো বহুত সময় পঢ়ে, দিনটোৰ অধিক সময় সেইখনেই পঢ়ে। যিকেইখন ভাল পায় সেইখনেই পঢ়ে, আৰু যিকেইখন তেওঁলোকৰ বৰিং ছাবজেক্ট আছে বা তেওঁলোকৰ অলপ দুৰ্বল ছাবজেক্ট আছে, পঢ়ি অলপ বেয়া পায়, সেই ছাবজেক্টকেইখন তেওঁলোকে নালাৰেই। ফলত কি হয়, তেওঁলোকৰ যিকেইখন ইণ্টাৰেষ্টিং ছাবজেক্ট আছে সেইকেইখন ভাল হৈ যায়, ৰিজাল্ট ভাল হয় সেইকেইখনত, কিন্তু বৰিং ছাবজেক্টকেইখনত ৰিজাল্ট খুবেই বেয়া হৈ যায়। এতিয়া কথাটো হ'ল, আমি এনেকুৱা হ'ব দিব নোৱাৰোঁ। আমি ইণ্টাৰেষ্টিং আৰু বৰিং এই দুয়োখন গোটেইখন ছাবজেক্টে আমি বেলেঞ্চত ৰাখিব লাগিব। গোটেইখন ভাল নম্বৰ আনিব লাগিব, তেতিয়াহে আমাৰ অভাৰঅল ৰিজাল্টটো আমাৰ ভাল হ'ব। গতিকে আমি চাওঁ, এইখিনি কথা মনত ৰাখি আমি কিদৰে পঢ়িম। এতিয়া চাওঁ, আমাৰ কি কৰিব লাগিব, বৰিং ছাবজেক্টত বেছি টাইম দিব লাগিব। মোৰ টাইম ইন বৰিং ছাবজেক্ট। আমি বৰিং ছাবজেক্টকেইখনত বেছি সময় পঢ়ি সেইখন আমাৰ ইণ্টাৰেষ্টিং বনাই ল'ব লাগিব। এতিয়া এনেকৈ পঢ়িব লগা হ'লে ফাৰ্ষ্ট কথা, আমাৰ ডিষ্ট্ৰাকশ্যনবিলাক আঁতৰাব লাগিব। এতিয়া কোনবিলাক ডিষ্ট্ৰাকশ্যন আমাৰ থাকে? আমাৰ মোবাইলটো এটা বহুত ডাঙৰ ডিষ্ট্ৰাকশ্যন। টিভি, গেম, মোবাইলত খেলা গেমবিলাকতো বেছি, আৰু এনেই তোমাৰ খেলা ধূলা কৰাবিলাক অলপ চলপ পঢ়িব লাগে, সেইটো কোনো কথা নাই বাৰু। আমি চাম মোবাইলটো কি হয়, আজিকালি ল'ৰা ছোৱালীবিলাকে বেছিভাগে মোবাইলত বেছিকৈ সময় কটায়। কিন্তু বৰ্তমান তোমালোকৰ সময় হৈছে 3 মাহ। এই 3 মাহ যদি তোমালোকে মোবাইল টিপিয়ে থাকা, তেতিয়া তোমালোকৰ ৰিজাল্টটো এটা ভাল হ'ব বুলি আশা কৰিব নোৱাৰা। গতিকে 3 মাহ সময় মোবাইলটো অকণমান বাদ দিয়া, অনলি পঢ়া কামত ইউজ কৰা, পঢ়া কিবা ৰিলেটেড ভিডিঅ' চোৱা, তেতিয়া বাৰু বেলেগ কথা, কিন্তু বাকী সময়খিনিত মোবাইল বাদ দিয়া। ফাৰ্ষ্ট কথা, কিছুমানৰ টিভিত আকৌ কিছুমানৰ চিৰিয়েলৰ চোৱা বহুত অভ্যাস থাকে মানে। গতিকে এই চিৰিয়েল আদিবোৰ এই 3 মাহৰ বাবে আঁতৰাব লাগিব। 3 মাহৰ পিছত এক্সাম দিয়াৰ পাছত বহুত সময় থাকে, সেইকেইদিন সময়ত তোমালোকে চিৰিয়েল চোৱা, চিনেমা চোৱা, চাই থাকিব পাৰা। গেম খেলিলেও লিমিটত খেলিবা, যাতে একেবাৰে বেছি হৈ নাযায়, তোমালোকৰ পঢ়া টাইমত যাতে এফেক্ট নকৰে। এতিয়া এই গোটেইখিনি কথা মনত ৰাখি আমি আমাৰ দিনটো কাৰ্যসূচীখন কেনেকৈ বনাম তাকে চাই লওঁ। দিনটোত 24 ঘণ্টাৰ 7 ঘণ্টা তোমালোকে মাষ্ট শুবই লাগিব। এতিয়া কথাটো হ'ল, কিছুমান ষ্টুডেণ্টে ভাবে বোলে আমি 5 ঘণ্টা শুম আৰু পিছত ভালদৰে পঢ়িম। কিন্তু কথাটো হ'ল, 5 ঘণ্টা শোৱাৰ লগে লগে আমাৰ যিখিনি টোপনি আমাক লাগে, এজন নৰ্মেল ষ্টুডেণ্ট এজনক যিমান টোপনি লাগে সেইখিনি ফুলফিল হৈ নাযায়। ফলত কি হয়, আমাৰ যিবিলাক মনত থকা এবিলিটিটো সেইবিলাক কমিবলৈ ধৰে। গতিকে আমি কি কৰিম, আমি 7 ঘণ্টা শুমেই। 7 ঘণ্টা খোৱাৰ পিছতো আমাৰ দিনটোত বহু সময় বাচি যায়। সেইখিনি সময় আমি ভালদৰে ব্যৱহাৰ কৰিলে সেইখিনি সময়তো বহুত পঢ়িব পাৰোঁ। এতিয়া আমি দিনটোক 3টা ভাগত ভাগ কৰি লওঁ।
তিনিটা ভাগত মানে কি, ৰাতিপুৱা 6টাৰ পৰা 11টালৈ দিছোঁ, দুপৰীয়া 11টাৰ পৰা 5টা আৰু ৰাতি 5টাৰ পৰা 11টা। এতিয়া কথা হ'ল ৰাতিপুৱা 6টাৰ পৰা 11টালৈ 5 ঘণ্টা সময়, এই তোমালোকে 5 ঘণ্টা সময় পঢ়িব নালাগে, তাৰে মাজত তোমালোকে কি কৰিবা 3 ঘণ্টা সময় উলিয়াই ল'ব লাগিব। এই 3 ঘণ্টা সময় কি ছাবজেক্ট পঢ়িবা, এতিয়া কথাটো হ'ব কি ছাবজেক্ট পঢ়িবা। ফাৰ্ষ্ট কথা, এই 3 ঘণ্টা ৰাতিপুৱাৰ সময়খিনিত আমাৰ ব্ৰেইনটো ফ্ৰেছ হৈ থাকে, মনত থকা এবিলিটিটো বেছি থাকে সেইখিনি সময়ত। গতিকে আমি কি কৰিম, আমাৰ যিখিনি ব'ৰ লগা ছাবজেক্ট থাকে বা থিয়ৰী ছাবজেক্ট থাকে সেইখিনি ছাবজেক্ট আমি প্ৰথমতে পঢ়ি ল'ম, যাতে দিনটোলৈ আৰু টেনশ্যন নাথাকে বোলে ইমান টান ছাবজেক্ট, ইমান ভাল নাপাওঁ এইখন ছাবজেক্ট, সেইখন দিনটোলৈ আৰু পঢ়িব থাকিল, সেনেকুৱা টেনশ্যনটো নাথাকে। গতিকে ৰাতিপুৱাই টান কামটো শেষ কৰি ল'বা আৰু দিনটো ভালদৰে পঢ়িব পাৰিবা একো উইদাউট এনি টেনশ্যন। গতিকে কি হ'ল, ৰাতিপুৱাৰ সময়খিনি থিয়ৰী বা বৰিং ছাবজেক্টখিনি পঢ়ি ল'বা, যিখিনি মুখস্থ কৰিব লগা থাকে সেইখিনি কৰি ল'বা। ছেকেণ্ড আমি কি কৰিম, মাহঁতে ৰেষ্ট ল'বা আৰু তাহত থাকিল 11টাৰ পৰা 5টা, এইখিনি সময়ত আমাৰ ভাত খাবলৈও থাকিব, তাৰোপৰি ভাত খাই অলপ জিৰণিও ল'ব লাগিব। তথাপিও এই 11টাৰ পৰা 5টা 6 ঘণ্টা সময় থাকে, 6 ঘণ্টা সময়ৰ ভিতৰত 3 ঘণ্টা তোমালোকে নিশ্চয়কৈ উলিয়াই ল'ব পাৰিবা। এই 3 ঘণ্টা সময়ত তোমালোকে কি কৰিবা, যিবিলাক মেথছ, ছায়েন্স এনেকুৱা ছাবজেক্টবোৰ পঢ়িবলৈ চেষ্টা কৰিবা। এইখিনি সময়ত বেছি মেথছবিলাক আদিবিলাকত মুখস্থ কৰা একো নাথাকে, গতিকে দুপৰীয়া সময়খিনিত কৰিবলৈ ভাল মেথছ ছায়েন্স এইখিনি কৰিবা এইখিনি 3 ঘণ্টা সময়ত। নেক্সট থাকিলে আমাৰ 5টাৰ পৰা 11টা, এইখিনি সময়তো তোমাৰ 6 ঘণ্টা সময় থাকে। 6 ঘণ্টা সময়ত তোমালোকে 3 ঘণ্টা ইয়াৰ পৰাও উলিয়াই ল'ব লাগিব। 3 ঘণ্টাত এই 3 ঘণ্টা সময়খিনি 1.5 ঘণ্টা প্লাছ 1.5 ঘণ্টা ভগাই ল'ব লাগিব। ফাৰ্ষ্ট 1.5 ঘণ্টা আমি পঢ়িম, যিখিনি পঢ়িব লগা থাকে ছ'চিয়েল ছায়েন্সকে আদি কৰি ইংলিছ আদি যিবিলাক পঢ়িব লগা থাকে আমি পঢ়িম। পঢ়াৰ পিছত বাকী 1.5 ঘণ্টা কি কৰিম, এই 1.5 ঘণ্টা হ'ল আমাৰ মেইন টাইম। এইখিনি সময়ত আমি কি কৰিম, দিনটো যিখিনি আমি পঢ়োঁ সেই পঢ়াখিনি আকৌ এবাৰ ৰিভাইজ কৰিম। এইখিনি মেইন বস্তু, আমাৰ ষ্টুডেণ্টখিনি মেইন ভুলটো কৰি ইয়াতে কি গোটেই দিনটো পঢ়িব ঠিকেই, আমাৰ ৰিভাইজ নকৰে, ফলত পৰীক্ষাত যাই লিখিব নোৱাৰে। আমি মেইন বস্তুটো গোটেইখিনি পঢ়িলোঁ, এবাৰ মনত থাকিলে হয়, কিন্তু আমি বস্তুখিনি পাহৰি যাই থাকোঁ। গতিকে ৰাতি এবাৰ ৰিভাইজ দিয়াটো খুবেই প্ৰয়োজনীয়। এনেকৈ যদি তোমালোকে পঢ়াতে দিনটোত 3+3+3 9 ঘণ্টা হৈ যায়, আৰু 9 ঘণ্টা যদি তোমালোকে 3 মাহ ভালদৰে পঢ়া তেতিয়াহ'লে আৰামত 85% প্লাছ নাম্বাৰ পাবলৈ সক্ষম হ'বা। এনেদৰে তোমালোকে পঢ়ি যোৱা। তাৰোপৰি এই সময়খিনিত বিভিন্ন মটিভেশ্যনৰো প্ৰয়োজন হয়, তাৰোপৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লাগে। গতিকে আমি কি কৰিম, আমাৰ এই চেনেলটোত বিভিন্ন ধৰণৰ মটিভেশ্যন ভিডিঅ', তাৰোপৰি মেথছ ছায়েন্স আদি ছাবজেক্টবিলাকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আদিবোৰ দিয়া হ'ব। সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। ধন্যবাদ।